নমস্কাৰ ইউটিউবৰ সমূহ শ্ৰোতা বন্ধুক মই ইন্দ্ৰজিৎ হাজৰিকাই মোৰ আন্তৰিক স্বাগতম জনাইছোঁ। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে সাইনাচাইটিছ ৰোগ হ'লে কি বনৌষধ ব্যৱহাৰ কৰি আমি আৰোগ্য লাভ কৰিব পাৰোঁ আৰু ইয়াৰ সকলো সমস্যাৰ সমাধান এই ভিডিঅ'টোত লৈ আহিছোঁ। বলক তেন্তে পলম নকৰি আজি এই ভিডিঅ'টোত মই আপোনালোকলৈ কি লৈ আহিছোঁ চাই লওঁ। মই আগতেও সাইনাচাইটিছ ৰোগৰ ওপৰত এটা ভিডিঅ' আগবঢ়াইছিলোঁ। সেই ভিডিঅ'টো মোৰ প্ৰথম ভিডিঅ' আছিল। ভিডিঅ'টো ইমান ভাল হোৱা নাছিল আৰু তাত দিয়া বনৌষধৰ গছজোপা শ্ৰোতাসকলে চিনিব পৰা নাছিল আৰু কেনেদৰে ব্যৱহাৰ কৰিব লাগে ভালদৰে জানিব পৰাও নাছিল। সেয়েহে আজি মই এই ভিডিঅ'টোত সকলোবিলাক ভালদৰে আপোনালোকক প্ৰেক্টিকেলি দেখুৱাই দিম কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু গছজোপাও ভালদৰে আপোনালোকক চিনাকি কৰি দিম। তেন্তে পলম নকৰি বলক আগলৈ আগবাঢ়োঁ। যিসকল শ্ৰোতা বন্ধুৱে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই সেইসকল শ্ৰোতা বন্ধুৰ কাৰণে পুনৰবাৰ মই আজি এই ভিডিঅ'টোত কওঁ যে সাইনাচাইটিছ ৰোগ হ'লেনো কেনেধৰণৰ লক্ষণে দেখা দিয়ে। সাইনাচাইটিছ ৰোগ হ'লে নাকৰ বিন্ধাত মাংস বাঢ়ি আহে আৰু প্ৰায় চৰ্দি লাগি থাকে। ঠাণ্ডা কালি ইয়াৰ পৰিমাণ বাঢ়ি আহে আৰু অত্যন্ত কেতিয়াবা মূৰৰ বিষো হ'ব পাৰে ইয়াৰ পৰা। আমি এতিয়া জানি ল'ব লাগিব সাইনাচাইটিছ হ'লে কি বস্তু খাব নালাগে, কাৰণ তেতিয়াহে আমি সাইনাচাইটিছ বেমাৰটো কণ্ট্ৰল কৰি ৰাখিব পৰাত সম্ভৱ হ'ব। সেয়ে জানি লওঁ আহক আমি সাইনাচাইটিছ ৰোগ হ'লে কি বস্তু খাব নালাগে। সাইনাচাইটিছ ৰোগ হ'লে ব্ৰইলাৰ মাংস, হাঁহৰ মাংস, কচ মাছ, বৰালি মাছ আৰু গাহৰি মাংস নোখোৱাই ভাল, কাৰণ ইয়াৰ পৰা আমাৰ সাইনাচাইটিছৰ পৰিমাণ বাঢ়ি আহে। তেন্তে এইবিলাক বস্তু আমি সাইনাচাইটিছ ৰোগ হ'লে দূৰত ৰখাই ভাল। এতিয়া আহোঁ মই আপোনালোকলৈ সাইনাচাইটিছৰ আজি কি বনৌষধ লৈ আহিছোঁ আৰু কেনেদৰে ইয়াক ব্যৱহাৰ কৰিব লাগে সেই সবিশেষ সুন্দৰকৈ এই ভিডিঅ'টোত আপোনালোকক মই দেখাই দিম। তেন্তে পলম নকৰি চাই লওঁ বলক। ভিডিঅ'টোত আপোনালোকে গছজোপা দেখা পাই চিনিব পাৰিছে চাগে ভালদৰে। এই গছজোপাৰ নাম হৈছে লাইজাবৰি আৰু ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো জানি ল'ব লাগিব। তাৰ আগতে এটা কথা জানি ল'ব লাগিব আমি এই গছজোপানো কেনেধৰণৰ জেগাত পোৱা যায়। যদি এই কথাষাৰ আপোনালোকে জানি নলয় তেন্তে ইয়াক বিচাৰি পোৱাত অলপ অসুবিধা হ'ব। এই গছজোপা সাধাৰণতে জেলুকীয়া ঠাইত গজে আৰু শাকনি বাৰীডৰাৰ ছাইডতো আপুনি
মাজে মাজেও ইয়াক পোৱা যায়। আৰু এই গছজোপাৰ দৰে আৰু বহু কেইবিধ বন গছো আছে কিন্তু। সেয়েহে ভিডিঅ'টোত আপোনালোকে ভালদৰে চাই লওক ইয়াক। নহ'লে লাই জাবৰিৰ ঠাইত বেলেগ বন উঘালি আনিলে আপোনাৰ চাইনাচাইটিছৰ প্ৰব্লেম ভাল নহ'ব। এতিয়া মই ভিডিঅ'টোত ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেইটো দেখাই দিম। ইয়াক তুলি আনক আপোনাৰ হিচাপত আৰু 1-2 গিলাচ জোখত। তাৰপিছত ধুই লওক ভালদৰে। ধোৱাৰ পিছত মাছ পাতত দিয়াৰ দৰে ইয়াক কলপাতেৰে নুৰিয়াই ভালদৰে, যাতে কলপাতখন ফাটি নাযায়, ফাটি নোযোৱাকৈ ভালদৰে নুৰিয়াই ইয়াক পাতত দিয়ক। আৰু চাব যাতে পাতত দিয়াৰ সময়ত মানে ই জ্বলি নাযায় জুইত। যেতিয়া পাতত দিয়াৰ পিছত গৰম হ'ব, গৰম হোৱাৰ লগে লগে গৰমে গৰমে ইয়াক উঠাই আনিব। আৰু এই পাতখন যিখন পাতত দিছে, পাতখন যাতে ভালদৰে লক্ষ্য কৰিব ফাটি নাযায়, কাৰণ আমি ইয়াৰ গৰম ভাপটো নাকেৰে ল'ব লাগিব। তেতিয়া আমাৰ চাইনাচাইটিছ ভাল হ'ব। ইয়াৰ গৰম ভাপ নাকেৰে লওক আপুনি। মই ভিডিঅ'টোত দেখাই দিম আপোনালোকক এতিয়া কেনেদৰেনো ইয়াক গৰম ভাপ ল'ব লাগে। ধৰি লওক এইটো সেই গৰম লাই জাবৰি পাতত দিয়া টোপোলাটো, আৰু এইডাল আমি বাঁহৰ চুঙি লৈ আহিছোঁ। বাঁহৰ চুঙি বা আপুনি পাইপ এডাল হ'লেও হ'ব। এটা চাইডে জোঙা হ'ব লাগিব, তেতিয়াহে আমি পাতখন ফুটুৱাব পাৰিম, মানে আমাৰ টোপোলাটো যাতে যেনি তেনি ফুটি নাযায়, কাৰণ ইয়াৰ পৰা আমি গেছটো ল'ব লাগিব। সেইকাৰণে ইয়াৰ ভিতৰত খুচি সোমোৱাই দিয়ক পাইপডাল, আৰু এটা ফুটাত নাকত সোমোৱাই দিয়ক, যাতে নাকৰ ভিতৰত আপোনাৰ যিডাল পাইপ লৈছে সোমাই সেই জোখত লওক। আৰু তেনেদৰে টানক, সহ্য কৰিব পৰালৈকে আপুনি টানি থাকক। দুয়োটা ফুটাতে টানক, ইটোৰ পাছত সিটোত লগাই টানক। আৰু টানিলে আপোনাৰ যদি পাৰফেক্ট হয় বহুত জনজনাব। সহ্য কৰিব পৰালৈকে আপুনি টানক, 2-3 বাৰ টানক। আৰু তাৰপিছত চকুৰে পানী ওলাব, নাকেৰেও পানী ওলাব। আৰু এনেদৰে 2-3 দিন লওক, আপোনাৰ চাইনাচাইটিছৰ প্ৰব্লেম সম্পূৰ্ণ নোহোৱা হ'ব। এইটো 100% গেৰাণ্টি, কাৰণ মই যিকেইজনক দিছোঁ এই বনৌষধজোপা ব্যৱহাৰ কৰি বহুতৰে ভাল হৈছে, ভাল নোহোৱা এজনো নাই। সেয়ে আপুনিও লৈ চাওক। চাইনাচাইটিছৰ যদি আপোনাৰ প্ৰব্লেম আছে, প্ৰব্লেম দূৰ হৈ যাব। ইয়াৰ কোনো ছাইড এফেক্ট নাই, কাৰণ বনৌষধৰ প্ৰায়ভাগ বনৌষধৰে ছাইড এফেক্ট নহয়। সেয়ে ব্যৱহাৰ কৰক, ভালদৰে ব্যৱহাৰ কৰি চাওক, আৰু মোক কমেণ্ট কৰি জনাব আপোনাৰ ভাল হৈছেনে নাই। আৰু কিবা থাকিলে মোক কমেণ্ট কৰি জনাব। মোৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ হ'লে ইন্দ্ৰজিৎ হাজৰিকা জোনাক চাৰ্চ কৰিব ইউটিউবত। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাইজৰ মাজলৈ মোৰ ভিডিঅ'বিলাক আগবাঢ়ি যাবৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰক, আৰু বেল আইকনটো দবাই দি ন'টিফিকেশ্যনবিলাক পাই থাকিবৰ কাৰণে অল কৰি দিয়ক। তেন্তে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম। আপোনালোক কুশলে থাকক। নমস্কাৰ।